Hi friends, আজি মই বনাম গাহৰি মাংস লাই শাকৰ লগত। এয়া চাওক মই দুটা বিলাহীও লৈছো আৰু এয়া মই পেকেট গাহৰি আনি লৈছো। গাহৰিখিনি মই অকমান সময় বইল কৰি লম কুকাৰত দি। এয়া চাওক ফাৰ্ষ্ট মই অকমান তেল দি লৈছো। তেল বেছিকে নিদিব, গাহৰিত অকল তেল ওলাই, সেইকাৰণে তেল কমাই দিব। এয়া মোৰ তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াত দিম এয়া কাটি থোৱা পিঁয়াজ, জলকীয়া আৰু আদা নহৰুখিনি। এয়া চাওক এইখিনি মই অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। এয়া আপোনালোকে কেঁচা জলকীয়া নিদি পিনে আপোনালোকে বেলেগ ভোট জলকীয়াও দিব পাৰিব, ডাঙৰ শুকান ভোট জলকীয়াও দিব পাৰিব। এইখিনি মই অকণমান ভাজি লৈছোঁ। এয়া চাওক এইখিনি মই অকণমান ৰঙচুৱা হৈছে। এতিয়া মই ইয়াত বইল কৰি থোৱা গাহৰিখিনি দি দিম। এয়া চাওক বইল কৰি লৈছিলোঁ। আপোনালোকে গাহৰি মাংস বনোৱাৰ আগতে গাহৰিখিনি অকণমান সময়ৰ কাৰণে বইল কৰি ল'ব। এয়া এনেকৈ মই এইখিনি ভাজি ল'ম। এতিয়া মই ইয়াত দিম অকণমান জলকীয়া গুড়া, এয়া চাওক, আৰু অকণমান নিমখ দিম। আৰু এতিয়া মই দিম কাটি থোৱা বিলাহীখিনি, এয়া চাওক, আৰু এতিয়া মই দিম শাকখিনি। লাই শাকখিনি মই গোটাই গোটাই দি দিছোঁ। এয়া চাওক কাটা নাই, মই শাকখিনি গোটাই গোটাই দি দিছোঁ, কাৰণ কাটি ল'লে শাকখিনি একেবাৰে নাইকিয়াই হৈ যাব, সেইকাৰণে মই গোটা গোটাকৈ দি দিছোঁ। আৰু এতিয়া মই এইখিনি একো নকৰোঁ, জাষ্ট ঢাকনিখন মাৰি দিম যাতে শাকখিনি অকণমান জহি যায়। এয়া মই অকণমান ঢাকি দিলোঁ। এয়া মোৰ অকণমানখিনি জহিছে আৰু অকণমান জহিব লাগিব। এয়া চাওক যেতিয়া সম্পূৰ্ণকৈ জহিব তেতিয়াহে মই এইখিনি হাতেৰে লৰাই দিম। এইখিনি মই আকৌ অকণমান সময়ৰ কাৰণে ঢাকি দিম। এয়া চাওক শাকখিনি জহি গ'ল এনেকৈ। এয়া শাকখিনি দিয়াৰ পাছত বেছি সময় লৰাই নাথাকিব, নহ'লে শাকখিনি একেবাৰে নাইকিয়াই হৈ যাবগৈ। আৰু শাকখিনি নমোৱা অলপ সময় আগতহে দিব, একেবাৰে আগত দি নিদিব, নহ'লে একেবাৰে নাইকিয়াই হৈ থাকিব। এইখিনি মোৰ ৰেডি হৈছেহি। এয়া চাওক ইয়াত পাৰিলে অকণমান আপোনালোকে জালুকৰ গুড়াও দিব পাৰিব আৰু জ্বলা অকণমান বেছিকৈ দিব। এয়া ফ্ৰেণ্ডছ এইখিনি মোৰ ৰেডি হৈ গ'ল। এইখিনি মই এতিয়া এটা বাতিত উলিয়াই ল'ম। এয়া ফ্ৰেণ্ডছ আজি মোৰ চাওক গাহৰি মাংসৰ লাই শাক বিলাহী দি এইখিনি ৰেডি হৈ গ'ল। ৰেচিপিটো ট্ৰাই কৰি চাবচোন, ট্ৰাই নকৰিলে সোৱাদটো একেবাৰে গম নাপাব। এয়া চাওক ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। থেংক ইউ।